এয়া হৈছে সৰিয়হ বিলাহী মাছৰ জোল। এয়া মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া প্ৰথমে মই সৰিয়হৰ লগতে বিলাহী, আদা, নহৰু আৰু পিঁয়াজ একেলগে খুন্দি দিলোঁ। এয়া অলপ পাঁচফোৰণ দিছোঁ, লগতে পিঁয়াজ, এয়া আলু, নিমখ, হালধি আৰু চেনি দিছোঁ অলপ। এয়া মই ঘৰতে খুন্দি থোৱা জলকীয়া গুড়ি, ঘৰতে বনাই থোৱা মছলা, এয়া ঢালি দিছোঁ পেষ্টখিনি। এয়া পিঁয়াজ অলপ পিছত দিছিলোঁ। এয়া যেতিয়ালৈকে তেল নেৰে বস্তুখিনিয়ে তেতিয়ালৈকে মই ভাজিয়ে থাকোঁ, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। তাৰপাছত গৰম পানী দিলোঁ, অলপ মেথি পাত দিছিলোঁ, এয়া ধনিয়া পাউডাৰ দিছোঁ। আলুখিনি মাজে মাজে অলপ ভাঙি দিছোঁ, তেতিয়া খাবলৈ অলপ ডাঠ হয়। অলপ দেৰি ঢকাৰ পাছত এনেদৰে দাঙি চালোঁ, অলপ ডাঠ হৈছে, মানে খাব পৰা হৈছে আৰু। এয়া দেখিছেনে, দেখিবলৈও ভাল হৈছে, খাবলৈও কিন্তু বহুত সোৱাদ হৈছিল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।